নমস্কাৰ, মোৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কাইলৈৰ পৰা যিহেতু গৰম বন্ধ, সেয়ে আমি নগাঁৱৰ পৰা যোৰহাটলৈ যাবলৈ ওলাইছোঁ। মই ভগৱানক যিহেতু বিশ্বাস কৰোঁ, সেইকাৰণে ভগৱানৰ ওচৰত সদায় ঘৰৰ পৰা ওলাই যাওঁতে সেৱা কৰি যাওঁ। সেইকাৰণে ধূপ এডাল জ্বলাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মোৰ লগতে আমাৰ ছোৱালীকেইজনীয়েও সেৱা জনাইছে ভগৱানৰ ওচৰত। এয়া মোৰ ডাঙৰ ছোৱালী, তাই সদায় পুতলাটো লগত লৈ যায়। এইজনী মোৰ সৰু ছোৱালী, তাই বৰ ফূৰ্তি, ঘৰলৈ যাব, ককাক আইতাকক লগ পাব। মোৰ আকৌ হাতত টোপোলাৰে ভৰি আছে আকৌ দেই। এয়া গাড়ীখনো আৰু ডিকি ফুল বস্তুৰে ভৰি আছে। এয়া ডাঙৰ ছোৱালী খুব ফূৰ্তি, খুব ভাল পায়, গাড়ীত ক'ৰবালৈ যাবলৈ পালে খুব চেলবেলাই যায়। সৰু ছোৱালী এয়া মোৰ কোচত উঠি আছে। এয়া এওঁ গাড়ী চলাই গৈ আছে আৰু আমি গৈ আছোঁ আৰু এয়া আহি চিম্পাঞ্জী পালোহি আৰু চিম্পাঞ্জীটো সৰু ছোৱালীক ৰাস্তাৰ পৰাই দেখুৱাইছোঁ, তাই যিহেতু আগতে দেখা নাই। সৰু ছোৱালীয়ে আকৌ গাড়ীত যাওঁতে বিস্কুট খাই খুব ভাল পায়, সেইকাৰণে বিস্কুটকে খাইছে আৰু তাই। ডাঙৰ ছোৱালীয়ে আকৌ এইবিলাক সকলো চাইছে দেই আনকালে। এয়া চাই আৰু আমি পুনৰ ঘৰলৈ যাবলৈ ওলালোঁ। আহি জন কিটচেন পালোহি। তাতে আকৌ আমি ফাষ্টফুড খাবলৈ সোমালোঁ। ছোৱালীয়ে যিহেতু ফাষ্টফুড খাই ভাল পায়, সেইকাৰণে আমি ফাষ্টফুডকে খালোঁ। দুইজনী খুব ফূৰ্তি, ঘৰলৈ যাব আৰু ককাক আইতাকক লগ পাব, খুব আনন্দ। এয়া আমি খাই ল'লোঁ আৰু খাই লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাস্তাত গাড়ী খুব ভিৰ ভাৰ লাগিছে আৰু আহি হঠাৎ আমাৰ এটা ডাঙৰ বিপদ হ'ল নহয়। গাড়ীৰ চকাৰ পামচাৰ হ'ল। প্ৰায় 10 মানেই বাজিল। ভাগ্য ভাল যে দোকান এখন খোলা আছিল, তাতে আকৌ আমি চকাটো সলাই ল'লোঁ, স্পেয়াৰ চেকাৰ লগাই ল'লোঁ। এওঁৰহে কষ্ট হ'ল, এওঁ গোটেই গাড়ী বস্তু আগফালে লোড কৰিছে, আনলোড কৰি পিনে আকৌ গাড়ী লোড কৰিব লগা হৈছে পুনৰ। ভগৱানৰ কৃপাত যেনিবা ইমানতে ৰক্ষা পৰিল আৰু দেই। গোটেই বস্তুৱে ভৰি আছে আৰু গাড়ী। ছোৱালীকেইজনীও বাৰু ভাগ্য ভাল, আমনি কৰা নাই। তাহাঁতৰ ভাগৰহে লাগিছে, ঘৰ কেতিয়া পাব তাকে ভাবিছে আৰু সিহঁতে। এয়া আহি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। ৰাস্তাত লাইটবোৰ ইমান ধুনীয়াকৈ জ্বলি আছে, লাইটবিলাকৰ পোহৰবোৰ ইমান ধুনীয়া হৈ উঠিছে যে ৰাস্তাটো দিন যেনেই লাগি গৈছে আৰু। এনেকৈ আহি আমি আৰু প্ৰায় যোৰহাট পামহি আৰু পাবলৈ প্ৰায় বেছি সময় নাই আৰু যোৰহাট সোমামি আৰু আহি আছোঁ আৰু এয়া যোৰহাটৰ সোমাইছোঁহি আৰু আইএছবিটি পাইছোঁহি। আইএছবিটি পাই প্ৰায় ঘৰলৈ প্ৰায় 15 মিনিট লাগে আৰু এয়া এওঁ গাড়ী চলাই আহি আছে। ছোৱালীকেইজনীও টোপনি গ'ল, তাহাঁতৰ ভাগৰ লাগিল। আজিলৈ আৰু ইমানেই আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।